এতিয়া মানে আমাৰ 25 নং বাগানপাৰা সমষ্টিত আপোনালোকে সকলোৱে জানে যে দুয়ো পাৰত মানে নদী আছে। সমষ্টিৰ পূব পাৰত পাগলদিয়া নদী আৰু সমষ্টি পশ্চিম পাৰত জিৰং নদী তথা মৰা পাগলদিয়া নদী। শেহতীয়াকৈ ইয়াত যি এটা বান, এই বানৰ সময়ত আমাৰ এফালে যি বৰিকাডুঙা আৰচিতল যোৱাবেলি কলিতাচোপা আছিলে, বৰিকাডুঙা কলিতাচোপা এইবাৰ বৰিকাডুঙা আৰচিতল এইখিনিত যি মানে পাগলদিয়া নদীত গৰাখহনীয়া খুব বেছিকৈ হৈছে। আমাৰ তাত তিনিটা ঠাইত হৈছে, দিৰুং নদীত বুগলামাৰী গৈবাৰী আৰু খখলাবাৰী আকচিয়া বড়োচোপা, এই তিনিটা জাগাত হৈছে। আৰু আজি ইয়াত আমাৰ অসমৰ মন্ত্ৰী, কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া এই আৰচিতললৈ আহিছে আৰু নিশ্চয় অতি শীঘ্ৰে ইয়াত যিখিনি বিভাগীয় যিখিনি পদক্ষেপটো লোৱা হ'ব। আৰু ময়ো ইয়াত আমাৰ BTCৰ যি বিভাগীয় কাৰ্যবাহী সদস্য আমি একেলগে ইয়াত মানে যোগাযোগত আছোঁ। আৰু আজি যিহেতু ইয়াত মন্ত্ৰী আহিছে, আমাৰ ইউজি ব্ৰহ্ম ডাঙৰীয়া আহিছে, নিশ্চয় খুব সোনকালে ইয়াত পদক্ষেপ এটা হ'ব। ইতিমধ্যে আমি চৰকাৰ গঠন কৰাৰ পিছতে 2020 চনতে এই সময়ৰ ৱাটাৰ ৰিচোৰ্চৰ ছেক্ৰেটাৰী ছাম আব্বাছী, এই আব্বাছীক মই ইয়ালৈ মাতি আনিছিলোঁ। আৰু আমাৰ যি সমষ্টি একেবাৰে দক্ষিণ পাৰ বালাচোপা, উত্তৰ বৰছিলাৰ যিটো বালাচোপা, এই বালাচোপা যোৱা যিটো মানে বিত্তীয় বৰ্ষ ইয়াত বালাচোপাৰ পৰা জাৰ তালুকলৈকে হ'ল। আৰু এই বিত্তীয় বৰ্ষত 2023 আৰু 2024 আৰু 2025 চনৰ যিটো বিত্তীয় বৰ্ষ, এই বিত্তীয় বৰ্ষৰ কদমতলা হলাপাৰৰ পৰা বৰিকাডুঙা বড়োচোপালৈকে বনোৱা হৈছে। মোৰ এটা প্ৰস্তাৱ আছিল যে এই মাথাউৰিটো পাগলদিয়া নদীত আমাৰ যিটো মানে পাগলদিয়া নদীৰ পূব পাৰ, এই পূব পাৰটো আমাৰ নবস্তি খিৰাণীলৈকে হ'ব লাগে। ইতিমধ্যে বেছি দূৰ নাই, খুব যদি বাকী আছে, ইয়াত 2 কিলোমিটাৰমান বাকী আছে, নহয় জানো? 2 কিলোমিটাৰমান বাকী আছে। আৰু যিহেতু ইয়াত বিভাগীয় মন্ত্ৰীৰ লগত আজি আমাৰ ইউজি ব্ৰহ্ম, আমাৰ হেণ্ডলুম এণ্ড টেক্সটাইল আৰু ছইল ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়াই বিভাগীয় মন্ত্ৰীৰ লগত যোগাযোগ হৈছে। আশা ৰাখিছোঁ আগন্তুক যি মানে খৰালি মাহ, এই খৰালি মাহত আমাৰ বাকী থকা যিখিনি মাথাউৰিখিনিতো সম্পূৰ্ণ হ'ব। আৰু খুব সোনকালে ইয়াত যিহেতু গৰাখহনীয়াটো এটা ভয়াৱহ এটা ৰূপ লৈছে, আমি নিশ্চয় এইটো অতি শীঘ্ৰে ইয়াত এইটো প্ৰতিৰোধ কৰাৰ কাৰণে যে এটা পদক্ষেপ, এই পদক্ষেপটো আমি ল'ব। गोजोनथाव खौरां नोंथांमोननि थाखाय लानानै फैदों MRM मेमोरियल हस्पिटालाव गोबां बेमार फाहामथाय होनायनि खाबु। बेमारि सुबुंफोरनि थाखाय गोजोनथाव खौरां MRM मेमोरियल हस्पिटालाव मोजां रोंगौथि गोनां डक्टरफोरजों बेमारि सुबुंफ्रा मोजां फाहामथाय लानो हानाय सुबिदाखौ लानानै फैबाय MRM मेमोरियल हस्पिटाला। क'क्राझार सहरनि पुलिस पइन्ट आरो अमश्री हटेलनि साखाथियाव थानाय बयजोंबो मिथिसार जानाय MRM मेमोरियल हस्पिटाला गोबां फेसिलिटिस खाबुफोर फोसावदों। MRM मेमोरियल हस्पिटालनि फेसिलिटिफ्रानो जाबाय क्रिटिकेल केयार, मेडिसिन, इमार्जेन्सि मेडिसिन, पेडिट्रिशियान, पेथोलजिस्ट, जेनेरेल मेडिसिन, डायबेटोलजिस्ट, OBS एन्ड गाइनो, कार्डियोलजी, जेनेरेल सार्जन, न्यूरोसार्जारी, एडभान्स लाप्रोस्कोपिक ENT सार्जारी डिपार्टमेन्ट, ऑप्थोमोलॉजिस्ट, सर्जिकल, गैस्ट्रोएन्टेरोलॉजिस्ट, न्यूरोसाइकेट्री, ऑन्को सार्जारी डिपार्टमेन्ट, dermatologist, orthopedics, residential medical officer, inter-facility unit, physiotherapy, radiologist, histopathological department, urologist, emergency department, CT scan, X-ray, pathology department, vaccinator department आरो MRM मेमोरियल हस्पिटालाव 24 घन्टा जेब्लाबो खुलाय थागोन। लांलाय लाबोलायनि एम्बुलेन्सनि सुबिदायाबो 24 घन्टा थागोन। गोबां मिथिनो थाखाय नैबे 9854 081 948 936 550 2048 जानबुं नाम्बाराव फन खालामनानै नोंथाङा मिथिनानै लानो हागोन।